হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ বিষয়টো হৈছে মই থকা গোটটোত মানে ৰংঘৰ গোটটোৱে প্ৰথমে 10 লাখ লোন পাবলৈ সক্ষম হৈছোঁ। তাৰে সম্বৰ্ধনা অনুষ্ঠানত অলপমান ভিডিঅ' কৰা হৈছিল, তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। সভাখন আজি পৰিচালনা কৰিবৰ কাৰণে মই যি ভূপেন হাজৰিকাৰ সভাপতি এখন গ্ৰহণ কৰিবলৈ আমাৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলৰ ফালৰ পৰা আমাৰ ঋণসমূহ অনুমোদন জনোৱাৰ পাছত ডিছবাৰ্চমেণ্ট কৰাৰ বাবেহে আমি আচলতে সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি আচলতে চৰকাৰী বিভাগ হিচাপে আমি আপোনালোকক পথটো দেখুৱাই দিব লাগে, আপোনালোকক গাইড কৰিব লাগে, আপোনালোকক এটা যুগত স্থাপন। আমাৰ একচুৱেলি কি হয়, যিটো এতিয়া আপোনালোকৰ এটা নতুন কনচেপ্ট আহিছে, আপোনালোকেও গম পাইছে। লাখপতি বাইদেউ শুনিছে নহয়? শুনিছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মেলেম টিঙে লাখপতি বাইদেউ হৈয়ে থাকে। এই লাখপতি বাইদেউটোনো কি হয় তাৰমানে ভাবি চাইছেনে কেতিয়াবা আপোনালোকে? কিনো লাখপতি বাইদেউ? হয় এতিয়া গোটৰ মহিলাক 10,000 লোন দিব, সেইটো লাখপতি বাইদেউ নহয়। হয় লাখপতি বাইদেউ মানে কি, আমাৰ ধৰক এতিয়া আপোনালোক গোটৰ সদস্যা, গোটত আজি 10.5 লাখ টকাৰ এটা ঋণ আপোনালোকক গোটেই গোটটো আপোনালোকে আগবঢ়াইছে। বা তাৰ আগতে প্ৰথম গোটা হিচাপে 3 লাখ টকা দিয়ে, ভালকৈ চলালে তাৰপিছত 6 লাখ টকা দিয়ে, তেনেকৈ ধৰক গোটৰ লোনবিলাক আপোনালোকে পাই থাকে। এতিয়া গোটত কি হয়, জেনেৰেলি সকলোবিলাক গোটত মিনিমাম 10 গৰাকী বাইদেউ থাকে। আপোনালোকে সেই হিচাপত পইচাখিনি তাৰমানে নিজৰ মাজত ভগাই লয় কিবা কিবি ব্যৱসায় কৰিবৰ কাৰণে। এতিয়া লাখপতি বাইদেউটো কি হয়, যিসকল গোটৰ মহিলাৰ নিজাববীয়াকৈ কৰি থকা কিবা এটা ব্যৱসায় আছে, অলৰেডি থকা ব্যৱসায় হ'ব লাগিব, নতুনকৈ কৰিম বুলি ভাবিলে নহয়। যিকোনো ব্যৱসায় হ'ব পাৰে। কোনোবাই বোলে কাপোৰৰ দোকানেই আছে, কোনোবাই বোলে শাক পাচলিৰে বেপাৰ কৰিছে, কোনোবাই গৰু ছাগলী হাঁহ কুকুৰাৰ বেপাৰেই কৰি আছে, বা কোনোবাই গেলামালৰ দোকান হেৰি কৰিছে। সেই তেনেকুৱা যিসকলৰ তাৰমানে অলৰেডি ব্যৱসায় আছে কৰি থকা, সেই তেওঁলোকৰ কাৰণে এই সুবিধাটো আগবঢ়াইছে চৰকাৰে, নতুন এটা বস্তু উলিয়াইছে। সেইটোৱে হৈছে লাখপতি বাইদেউ স্কীম। যোৱাৰ প্ৰয়োজন নাই, মানে কি পইচা আচলতে আমি সৎ ব্যৱহাৰ কৰিব পাব লাগে। এতিয়া আমাৰ পইচা আমাৰ SHG মহিলাসকলৰ অভাৱ নাই। আমি আজি আমাক চৰকাৰে কি দিয়া নাই, চৰকাৰে 25,000 দিছে, 50,000 দিছে, আমাক বেংক ঋণ দিছে। তাৰ উপৰিও আমাৰ মানে আজি আকৌ আমি CIF পইচা আমি লাগে বুলি ক'লে আজি আমি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব। লগতে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আৰু আজিলৈ ইমানেই। সকলোৱে ভালে থাকক আৰু আমিও ভালে থাকিবলৈ সকলোৱে যেন আশীৰ্বাদ কৰে।